প্ৰিয় হিতান্তিৰে আৰম্ভ কৰিবলৈ লৈছো আজিৰ এই খণ্ডটি গতিকে আহক যোৰহাটৰ পৰা অহা ঋতুপৱন পাছনি তেখেতক মঞ্চলৈ আমন্ত্ৰণ জনাও তেওঁ আহিছে বসন্ত উজা হিতান্তিৰ বাবে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ আহক তেখেতক মঞ্চলৈ আমন্ত্ৰণ জনাও নমস্কাৰ মোৰ গুৰু স্বৰ্গীয় জয়ৰাম নিকিতাদেৱৰ ৰগৰটো কৰি মই মোৰ ঢোল বাদন আৰম্ভ কৰিছোঁ এয়া প্ৰথমতে শুনকচোন ঢোলৰ মালিতা জয় নমো নাৰায়ণ আদি নিৰঞ্জন অনন্ত জাত প্ৰভু কৰিলা শয়ন শয়ন কৰিয়া পাছে জাগিয়া বহিলা নিশ্বাস কাহন্তে চাৰি বেদ বাজ জন্মৰ কথা শুনা সৰ্ব জন্মৰ হৰি ঐ শুনা সৰ্ব জন্মৰ কথা শুনা সৰ্ব নামে অপেশ্বৰী আহিলে স্বৰ্গত সদায় নৃত্য কৰি থাকে ইন্দৰে আগত হৰি ঐ ইন্দৰে তিখনে ইন্দ্ৰ দেৱে তাক সাপ দিলে মোৰ হৰি হৈ তাক সাপ দিলে সৰ্বজন নধৰি বহদাই ৰূপহী বতাহ হাত খনি থলো চমুৱাই মোৰ হৰি ঐ থলো চমুৱাই সৰ্বজনই আমাৰ যিখিনি শিকিছো বিদ্যা গুৰুৰ কৃপাত ব্যক্ত কৰিব আজি সভাৰ সাক্ষাৎ সত্য যুগে ৰজা হলে কোনো কেইজন তাসম্বাৰৰ নাম কওঁ শুন সৰ্বজন বলিবেনে অধিকৈ ৰাজা দুজন মান্ধা ত্ৰিপুৰা মৃদুণ্ড কাৰ্তবিদাজন সত্য যুগে ৰজা হলে সেই ছয়জন ত্ৰেতা যুগে ৰজা হলে কোনো কেইজন তাসম্বাৰৰ নাম কওঁ শুন সৰ্বজন ব্ৰহ্মমণিষ কাপদ্য সৰ্বনিকবনু কাপস্য হৰিতা কালি ৰজনু মুচুকুণ্ড শতবাহ বেনেও জাপিত দৈত্য কৰোবনা সৰু শিক্ষাকো কত সৰ্ব শ্ৰেষ্ঠৰ কষ্ট হতাঞ্জী বাৰ হৰিচন্দ্ৰ দণ্ডধৰ হৰিষবিজয় ৰাজাৰ হিতেশ্বৰ ৰূপাংগত মৰুত অনাবি অন্ধজয় মহাপাৰ্বতী কোমল ৰজা মৃত্যুঞ্জয় বিকনবাহ অংগমিন মণিজা খগৰ অসমঞ্চ ভগীৰথী দিলীপৰ গোবৰ অজদখৰ অধৰাম লবকো সদয় এই 44 তাত মহাৰাজা হয় হে শুনিও ক সৰ্বজন হয় হে নধৰিব দাই হয় ৰাজা বুলৰীয়া কথা থলো ৰাজবুলনি পালস হয় ঘিন ঘিনালতি লিটি খেতি ঘিনালতি দাও বোলে ঘিনালতি লিটি খেতি ঘিনালতি দাও ঘিনাও ঘিনাও মই ৰজাৰ ঢোল দিব যাওঁ
লাগিব জগাৰ আপুনি কিমান আশাবাদী এই প্ৰতিযোগিতাত কিবা বিশেষ স্থান দখল কৰিবলৈ সক্ষম হ'ম বা নহ'ম তেনেধৰণৰ কিবা আশা আছেনে আশাটো লৈয়ে ইয়াত আহিছোঁ তো হ'ম বুলি তাকে ছাৰসকলৰ কথা আৰু ছাৰসকলৰ কথা কৈছেই যিহেতু গতিকে আমি বিচাৰকৰ ওচৰলৈ পোনপটীয়াকৈ যোৱাটোৱে ভাল হ'ব হয়নে যাম কিন্তু তাৰ আগতে লৈছোঁ এটি চমু বাণিজ্যিক বিৰতি আপোনালোকে চাইছে ৰং বসন্ত উৎসৱ 2021 পাৱাৰ্ড বাই ज्यादा से ज्यादा करिए सेल বিৰতিৰ পাছত পুনৰ স্বাগতম জনাইছোঁ আপোনালোকে চাই আছে ৰং বসন্ত উৎসৱ 2021 পাৱাৰ্ড বাই চিক্ৰেট টেম্পটেশ্যন পাৱাৰ্ড বাই ফৰ্ড গো ফাৰ্ডাৰ এতিয়া পোনপটীয়াকৈ বিচাৰকৰ ওচৰলৈ যাওঁ আৰু প্ৰথমেই মই সুধিব বিচাৰিছোঁ ভৱেন দাক ভাল হৈছে তোমালৈ আমাৰ অলেখ শুভকামনা অলিম্পিকা বা ভাল লাগিল খুব সুন্দৰ প্ৰচেষ্টা আৰু এনেকৈ যাতে সদায় আগুৱাই যায় আপুনি আৰু এই কলাবিধ যাতে আপুনি এৰি নিদিয়ে কেতিয়াও মোৰ শুভকামনা থাকিল সঞ্জীৱ দা সুন্দৰ পৰিৱেশন হৈছে অনাগত দিনত আৰু সুন্দৰ আপোনাৰ পৰা উপভোগ কৰিবলৈ পাম বুলি আশা ৰাখিছোঁ উজা ঢোলৰ বিশেষকৈ তাৰে কামনা কৰি মই ইমানখিনিকে ক'লোঁ আমি আশা কৰিছোঁ ঢোলটোকে লৈ আপুনি যাতে আৰু আগবাঢ়ি যায় বিশ্ব দৰবাৰত নিজৰ স্থান দখল কৰিবলৈ সক্ষম হয় আৰু এই প্ৰতিযোগিতাটো এক বিশেষ শিতানত যাতে আপুনি পুৰস্কাৰ লাভ কৰে আমি সেই আশা কৰিছোঁ কিন্তু সেই আশাৰে আজিলৈ আপোনাক ইয়াৰ পৰা বিদায় দিছোঁ পুনৰ লগ পাম বুলি আশা থাকিল ধন্যবাদ এইবাৰ বাৰু আপোনালোকৰ কি উপভোগ কৰিবলৈ মন গৈছে মোৰ হ'লে এভাগ হুঁচৰিহে মঞ্চলৈ আমন্ত্ৰণ জনাবলৈ মন